ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা? সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ শৰ্মা এতিয়া নিমাত কিয়? সিদ্ধাৰ্থে কিয় লুকাই ৰাখিলে জুবিন গাৰ্গৰ মোবাইল ফোন? সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্ন, উত্তৰ দিবনে সিদ্ধাৰ্থই? চাওক সবিশেষ। ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা? সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ শৰ্মা এতিয়া নিমাত কিয়? গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থই? কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ? কিয় লুকাই ৰাখিলে জুবিন গাৰ্গৰ মোবাইল ফোন? সিদ্ধাৰ্থৰ চৰম দায়িত্বহীনতাৰ কাৰণেই হেৰাল নেকি জুবিন দা? কিয় সাঁতুৰিবৰ সময়ত জুবিন দাৰ লগত নাথাকিলে মেনেজাৰ সিদ্ধাৰ্থই? সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্ন, উত্তৰ দিবনে সিদ্ধাৰ্থ শৰ্মাই? পৰৱৰ্তী খবৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। অসমত নিষিদ্ধ কৰা হ'ল শ্যামকানু মহন্তৰ অনুষ্ঠান। শ্যামকানু মহন্তৰ সৈতে জড়িত, প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত কোনো অনুষ্ঠানকে দিয়া নহয় আৰ্থিক সাহায্য। চাওক বিস্তাৰিত। শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। অসমত নিষিদ্ধ হ'ল শ্যামকানু মহন্তৰ অনুষ্ঠান। ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ সৈতে জড়িত কোনো সংস্থাকে আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। ভাৰত চৰকাৰকে অনুৰোধ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰ বাবে হাজাৰ হাজাৰ মুছলমান লোকৰ দোৱা। অমৰ হওক জুবিন দা। জুবিন দা অমৰ হওক। জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰশান্তিৰ কামনাৰে হাজাৰ হাজাৰ লোকৰ দোৱা। অসমীয়াই জুবিন দাক মনত ৰাখিব সদায়। প্ৰতিগৰাকী অসমীয়াই কান্দিছে প্ৰিয় শিল্পীগৰাকীৰ বিয়োগত। দক্ষিণ কামৰূপৰ সন্তুলিত হাৰ্টছত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। উৰে নিশা বাজি থাকিল মৰমৰ শিল্পীগৰাকীয়ে ভালপোৱা একমাত্ৰ গানটো মায়াবিনী ৰাতিৰ বুকুত। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত সুৰক্ষাৰ বাবে থাকিব অসম আৰক্ষীৰ কেম্প। শেষকৃত্যৰ কাৰ্যসূচীৰ পিছৰে পৰা সুৰক্ষা দিয়া হৈছে সমগ্ৰ স্থান। আৰু মঙলবাৰৰ নিশাৰে পৰা শেষকৃত্যস্থলীত নিৰ্মাণ কৰা হৈছে পকী দেৱাল। চাওক সবিশেষ। জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত সুৰক্ষাৰ বাবে থাকিব অসম আৰক্ষীৰ কেম্প। জুবিন গাৰ্গৰ শেষকৃত্যৰ কাৰ্যসূচীৰ পিছৰে পৰা সুৰক্ষা দিয়া হৈছে সমগ্ৰ স্থানটো। অতি শীঘ্ৰে চৰকাৰে সোণাপুৰৰ এই স্থানত বাউণ্ডেৰী ৱালৰ কাম আৰম্ভ কৰিব। মঙলবাৰৰ নিশাৰে পৰাই শেষকৃত্যস্থলীত নিৰ্মাণ কৰা আৰম্ভ হৈছে পকী দেৱালৰ কাম। জুবিন গাৰ্গৰ চিতাভস্ম লাভ কৰিব সমগ্ৰ অনুষ্ঠান প্ৰতিষ্ঠানে। ৰাজ্য চৰকাৰৰ হৈ এই মন্তব্য মন্ত্ৰী ৰনোজ পেগুৰ। পৰ্টেলৰ জৰিয়তে চিতাভস্মৰ বাবে কৰিব পাৰিব আবেদন। জুবিন গাৰ্গৰ চিতাভস্মৰ বাবে চৰকাৰৰ সাংস্কৃতিক বিভাগক দিয়া হৈছে দায়িত্ব। আজি বা বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে মুকলি কৰিব বিশেষ পৰ্টেলটো। জুবিন গাৰ্গৰ শেষকৃত্যৰ পিছতে চৰকাৰে ল'লে এই সিদ্ধান্ত। যোৰহাটৰ সমাধিস্থলৰ বাবে প্ৰদান কৰা হ'ব চিতাভস্ম। জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত সুৰক্ষাৰ বাবে থাকিব অসম আৰক্ষীৰ কেম্প। পৰৱৰ্তী খবৰ। গোলাঘাটৰ জোৱাই অসমীয়াৰ পুত্ৰক ন্যায় দিয়ক। সকলো তন্নতন্নকৈ তদন্ত হ'ব লাগে। শ্যামকানু মহন্তৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন। চাওক সবিশেষ। গোলাঘাটৰ জোৱাই অসমীয়াৰ পুত্ৰক ন্যায় দিয়ক। বাটা পইণ্টৰ সলনি নাম দিয়ক জুবিন পইণ্ট। শ্যামকানু মহন্তৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আজিও কিয় অসমীয়াক দিয়া নাই উত্তৰ। সকলো তন্নতন্নকৈ তদন্ত হ'ব লাগে। শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ বিৰুদ্ধে শীঘ্ৰে সিদ্ধান্ত গ্ৰহণৰ দাবী। জুবিন গাৰ্গৰ মোবাইল ফোন পৰিয়ালৰ হাতত চমজাই দিয়াৰ দাবী। পৰৱৰ্তী খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। ৰাজ্য চৰকাৰৰ আৰম্ভ হৈ গ'ল একশ্যন। চাওক সবিশেষ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। ৰাজ্য চৰকাৰৰ আৰম্ভ হৈ গ'ল একশ্যন। অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান। ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাক আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। ভাৰত চৰকাৰক অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত।